যিহেতু ডেমোগ্ৰাফিক ডিভিডেণ্ড আমাৰ অসমৰ বা অল অভাৰ ইণ্ডিয়াৰ আমাৰ এটা মেজৰ পাৱাৰ এতিয়া বিশেষকৈ আমি গোটেইখিনি ইউথ যিখিনি 20 to 30 ইয়েৰ্ছৰ ভিতৰত যিখিনি ইউথ আছে সেইখিনিয়ে গোটেই অসমক বা ইণ্ডিয়াক এটা নতুন ৰূপ লৈ পেলাই বা নতুন দিশত আগুৱাই লৈ যাব। তো সেইখিনিতো হৈ গ'ল যে আমি এটা নিজৰ অপিনিয়ন বনাব লাগিব, আমি ছ'চিয়েল মিডিয়াত এই প্ৰব্লেমবিলাক ডিছকাছ কৰিব লাগিব বেছি যে আমাৰ আনএমপ্লয়মেণ্টৰ প্ৰব্লেমটো সঁচাকেই বেছি গভীৰ হৈ গৈছে। আৰু সেইটো অকল এইটোৱেই নহয় যে স্কিল নাই তো স্কিল নাই কাৰণে আনএমপ্লয়মেণ্ট বাঢ়ি গৈছে এনেকৈ বুলি কৈ পেলাই হাত সাৰি দিলে নহ'ব। তাৰ কাৰণে কিবা এটা চলিউশ্যন উলিয়াব লাগিব, তাৰ কাৰণে কিবা এটা লাৰ্জ স্কেল কিবা এটা আমি কথা পাতিব লাগিব। তো সেইটোৰ কাৰণে আমি মাত মাতিব লাগিব। ছেকেণ্ড কথা হৈ গ'ল যে আমাৰ যিখিনি বিজনেছ লাইনত যাব বিচাৰিছে, এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিব বিচাৰিছে, যদিও বা ষ্টাৰ্টআপ খোল খাইছে, ষ্টাৰ্টআপ ইণ্ডিয়া মানে হেল্প কৰিছে বহুতখিনি, তথাপিও যিখিনি এজ এ 20 to 30 year old ইউথে মেণ্টৰশ্বিপ পাব লাগিছিলে তেনেকুৱা মেণ্টৰশ্বিপ প্ৰগ্ৰেম একো নাই। কোনোবাই যদি ষ্টাৰ্টআপ কৰি কিবা এটা বিজনেছ আইডিয়া ইমপ্লিমেণ্ট কৰি পেলাই যদি তাত গৈ পেলাই যায় তেতিয়াহে কিবা এটা চলিউশ্যন বা আগবাঢ়িবলৈ অলপ গ্ৰাণ্ট পোৱা যায়। কিন্তু তাৰ বাহিৰে যিখিনিয়ে অলপ মন বান্ধি থৈছে যে আমি কিবা এটা বিজনেছ লাইনত কৰোঁ বা এণ্টাৰপ্ৰিনাৰশ্বিপ কৰোঁ, তেওঁলোকৰ ইনিচিয়েল কেপিটেল একো নাই, তেওঁলোকৰ বেংকৰ ফালৰ পৰা একো হেল্প নাই, তেওঁলোকৰ ঘৰৰ ফালৰ পৰা তেনেকুৱা এটা ছেক্টৰত যাবৰ কাৰণে কোনো পেৰেণ্টছে ইমান এটা উৎসাহ নিদিয়ে, অকল জবৰ ফালেই তেওঁলোকক ঠেলি থাকে। তো সেইফালৰ পৰাও ক'ব পৰা মানে ডিমটিভেশ্যন হৈ যায়গৈ। তো সেই প্ৰব্লেমখিনিৰ একটো চলিউশ্যন এটা আমি এৱেৰনেছ উলিয়াব লাগিব। ছেকেণ্ড কথা, আমি এই যিখিনি প্ৰব্লেম আছে যে লোন বা ছাবচিডাইজ লোন হওক বা কেপিটেল ইনভেষ্টমেণ্টৰ কাৰণে যিখিনি হওক সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিব লাগিব যে তাৰ কি পচিবল চলিউশ্যন হ'ব পাৰে। আৰু এটা কথা হৈ গ'ল যে এই যিখিনি এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিব বিচাৰিছে, যদিহে কৰিব বিচাৰিছে, নিজে ষ্টাৰ্ট কৰিব বিচাৰিছে, যদি ফাৰ্মিঙৰ ছেক্টৰত যাব বিচাৰিছে, তেনেহ'লে সেই ট্ৰেডিশ্যনেল আমাৰ আগৰ নিচিনা ফাৰ্মিং কৰিলে নহ'ব। চাইণ্টিফিকেলি কিছুমান ছিষ্টেমেটিক ৱেত ট্ৰেইনিং লৈ পেলাই আমি ফাৰ্মিং ষ্টাৰ্ট কৰিব লাগিব। লাগিলে সেয়া ছাগলীয়ে হওক, গৰু হওক, মাছ হওক, গাহৰি হওক বা কুকুৰা হওক, ব্ৰইলাৰ হওক, তো সেই গোটেইখিনি আমি চাইণ্টিফিকেলি কৰিবলৈ ট্ৰাই কৰিব লাগিব। আৰু যদি আমি বিজনেছ, যদি নৰ্মেল বিজনেছ এটাও আমি দেখিছোঁ, এইটো বিজনেছ আমি কৰিব বিচাৰিছোঁ, এণ্টাৰপ্ৰিনাৰশ্বিপ হিচাপে আমি আগবাঢ়ি যাব বিচাৰিছোঁ, তেনেহ'লে তাত কিছুমান ছিষ্টেমেটিক বিজনেছ ৱেট কৰিব